নমস্কাৰ বন্ধুসকল, আসাম গভ জবটোলৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম ডাইৰেক্টৰ অফ হিষ্টৰিকেল এণ্ড এণ্টিকুৱাৰিয়াছ ষ্টাডিজ আসাম ৰিকুৱাৰমেণ্ট 2019ত মুকলি হোৱা পদসমূহৰ বিষয়ে। তাৰ আগতে যদি আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আপুনি আমাৰ ভিডিঅ'টো তললৈ যাব আৰু তাত দেখিব ৰঙা আখৰেদি ৰেড কালাৰেদি লিখা আছে ছাবস্ক্ৰাইব বুলি, তাতে টিপি দিব আৰু লগতে ওচৰত যিটো বেল আইকন ঘণ্টা আছে তাকো টিপি দিব। আহক এতিয়া আমি চাওঁ ইয়াত কি পোষ্ট ওলাইছে আৰু কি কোৱালিফিকেশ্যন অহদা কি লাগে। ইয়াত প্ৰথমটো পোষ্টৰ নাম হৈছে LD এছিষ্টেণ্ট। ইয়াত নাম্বাৰ অফ পোষ্ট হৈছে 2টা আৰু দুটাকো আনৰিজাৰ্ভড হয়। আৰু ইয়াত পে চেলাৰী দিয়া হৈছে 14,000ৰ পৰা 60,500 আৰু লগতে গেট পে দিয়া হ'ব 6,200 পাৰ মান্থ। আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া হৈছে কেণ্ডিডেটজন কমে বেচিলৰ ডিগ্ৰী কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু লগতে ছমহীয়া 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা থকা হ'ব লাগিব। 2 নম্বৰ পোষ্টটোৰ নাম হৈছে পিয়ন। ইয়াত পোষ্ট ওলাইছে 2টা, এটা হৈছে UR বাবে আৰু এটা হৈছে STH কেণ্ডিডেটৰ বাবে। ইয়াত পে চেলাৰী দিয়া হৈছে 12,000ৰ পৰা 52,000 পাৰ মান্থ দিয়া হ'ব, লগতে গেট পে দিয়া হ'ব 3,900 পাৰ মান্থ। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া হৈছে কেণ্ডিডেটজন কমেও 8 পাছ হ'ব লাগিব। ইয়াত এজ লিমিটেড দিয়া হৈছে কেণ্ডিডেটজন 1 জানুৱাৰী 2019ৰ ভিতৰত কেণ্ডিডেটজন 18 বছৰ 18 ইয়াৰ্ছৰ কম হ'ব নালাগিব আৰু 44 ইয়াৰ্ছৰ বেছি হ'ব নালাগিব। লগতে ইয়াত SC আৰু ST সকলক গভৰ্ণমেণ্ট ৰুল অনুযায়ী এজ ৰিলেক্সেশ্যন দিয়া হ'ব। ইয়াত এপ্লিকেশ্যন ফিজ নট মেনশ্যন উল্লেখ নাই, কোনো এপ্লিকেশ্যন ফিজ দিব নালাগিব আৰু এপ্লাই মেথড হৈছে অফলাইন। How to apply Director of Historical and Antiquarian Studies Assam Requirement 2019। ইয়াত আপুনি এপ্লাই কৰিবৰ কাৰণে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। তাত আপোনালোকে চেল্ফ এটেচ কপিৰ পাছ চাৰ্টিফিকেট এখন দিব লাগিব, HSLC এডমিট কাৰ্ড এখন দিব লাগিব এজ প্ৰুফৰ বাবে, আৰু লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু ভেলিডিটি এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, আৰু লগতে আপোনালোকে চেল্ফ এটেচ কৰা 2খন ফটো, পাছপৰ্ট চাইজৰ ফটো দিব লাগিব। আৰু এখন এনভেলাপত আপোনালোকে 22 cm to 10 cm এটা এনভেলাপৰ ভিতৰত ভৰাই পেলাই এনভেলাপটোৰ ওপৰত আপোনালোকে 5 টকীয়া এটা ষ্টাম্প বহাব লাগিব আৰু তাক আপোনালোকে চেণ্ড কৰিব লাগিব, পোষ্ট কৰিব লাগিব, ডাইৰেক্টৰ ডিপাৰ্টমেণ্ট অফ হিষ্টৰিকেল এণ্ড এণ্টিকুৱাৰিয়ান ষ্টাডিজ পাণবাজাৰ গুৱাহাটী 781001ত। আৰু ইয়াৰ ছাবমিট কৰা লাষ্ট ডেট হৈছে আপোনাৰ 13 জুলাই 2019। তাৰ উপৰি আপোনালোকে যদি এই অফিচিয়েল এডভাইচমেণ্টটো ডাউনলোড কৰিব বিচাৰে ইয়াত ক্লিক কৰিব, আৰু এপ্লিকেশ্যন ফৰ্মখন যদি ডাউনলোড কৰিবলৈ হয় আপোনালোকে ইয়াত 2 নম্বৰটোত ক্লিক কৰিব। মই এই 2টা লিংক দৰকাৰ হয় আপোনালোকক আমাৰ ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা লৈ ল'ব পাৰিব। বন্ধুসকল, ইমানেই আছিল আমাৰ এই জবটোৰ বিষয়ে ইনফৰমেশ্যন। ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট বক্সত কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু আৰু আত্মীয় সম্পৰ্কীয় লোক যিমান আছে আপোনালোকে ফেমিলি ফ্ৰেণ্ডছ সকলোৰ লগত শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিবৰ কাৰণে বাৰ কৈছোঁ যে ভিডিঅ'টো তলত যাব, তাৰ ৰেড কালাৰে লিখা থাকিব যে ছাবস্ক্ৰাইব বুলি, তাতে ক্লিক কৰি দিব। বন্ধুসকল, এইটো ভিডিঅ'ত ইমানেই, ধন্যবাদ।